হে ৰাইজ আপোনালোক সকলোকে এটা বম ভিডিঅ' লৈ এখন ফুলাম গামোচাৰে এখন নিমন্ত্ৰণ শৰাই দি মোৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোক চাহ খেতিৰ বিষয়ে সম্পূৰ্ণ বায়োডাখন দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যোনে যোনে চাহ খাই বহুত বেছি ভাল পায়, মানে অলপ ভাল পালে হ'ব। যোনে ভাল পায় সিহঁতে একেবাৰে শেষলৈকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। আৰু চাহে মেইন চাহ হয় আৰু কিবা তো বলক কিবা জংঘলৰ মাজত আহি গ'ল দেখোনে। আৰু আপোনালোকে মানে ভিডিঅ'টো এনেকৈ বুজি নাপাব। তো বলক অলপমান আগৰ পৰা আহোঁ বলক মানে বৰ্তমান আমি আহি পাইছোঁ মৈজঙা চাহ বাগিচাত, যিখন আমাৰ গোৱালপাৰাতে অৱস্থিত। আৰু এই চাহ বাগিচাখন আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰমান হ'ব। আৰু এই চাহ বাগিচাখন বহুতে ডাঙৰ হয়, মানে 10-20 বিঘামান মাটিৰে আগৰি থকা এখন চাহ বাগিচা। তো আমি অলপো দেৰি নকৰাকৈ লাহেকৈ আমি তাত যাওঁ বলক। সেই ৰাইজ বৰ্তমান মই আছোঁ এখন বম ডাঙৰ চাহ বাগিচাৰ মাজত, আপোনালোকে চাব পাৰে এয়া। আৰু বৰ্তমান মই ইয়াত অকলে আছোঁ। অকলে মানে মোৰ লগত ৰিতেশ আছে, কিন্তু ইয়াৰ লোকেল মানুহ তেনেকৈ নাই ন, সেইকাৰণে অকলে আৰু চাওক না। আৰু এইখন চাহ বাগিচাৰ পৰা মই আজি আপোনালোকক চাহপাতৰ বিষয়ে অলপমান কিবা ক'ম বুলি ভাবিছোঁ। কাৰণ আপোনালোকে সকলোৱে চাহ খায়ে থাকে আৰু আপোনালোকে জানে চাহপাতৰ পৰাই চাহ হয়, কিন্তু কেনেকৈ কৰা হয় এই খেতি। আৰু এই যে সেউজীয়া পাতটো দেখিছে, এই সেউজীয়া পাতটোৰ পৰা কেনেকৈ গুৰি কৰি সেই চাহপাতটো বনোৱা হয়। আৰু এই যে গছডাল দেখিছে, মানে এই ইমানবোৰ যে গছ দেখিছে আপোনালোকে, এই গছবোৰ কিমান বছৰলৈকে বাচি আমাক সেই চাহ দি থাকে। তো মই আজি এই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো কি চেষ্টা কৰিম মানে আপোনালোকে অলপমান চেষ্টা কৰি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। তো বলকহে। আৰু আপোনালোকে এই যে মোৰ পিছফালে এই বম বিশাল খেতিটো দেখি আছে, মানে চাহ গছৰ খেতিটো, এই খেতিটো কৰিবৰ কাৰণে কিন্তু আপোনালোকৰ একেবাৰে হেলনীয়া মাটি লাগিব, মানে এনেকুৱা ঢাল খোৱা যাতে বৰষুণৰ পানী অলপো জমা হৈ নাথাকে। আৰু আমাৰ অসমত মানে চাহৰ উৎপাদন ইমানকৈ বেছি, আপোনালোকে গম পায়নে? মানে আমাৰ ইয়াতে বেছিভাগ মানে পাহাৰীয়া এৰিয়া। তো পাহাৰীয়া এৰিয়াততো অলপো পানী জমা হৈ থাকিবই নোৱাৰে, কাৰণ হেলনীয়া হয়। বৰষুণৰ এটুপ পানী থাকিলেও এইটো মানে যায় আৰু তলত পৰি কেনে। সেইকাৰণে আমাৰ অসমে গোটেই ভাৰতত বা গোটেই এছিয়াৰ ভিতৰতে মানে চাহৰ উৎপাদনৰ কাৰণে বিখ্যাত ঠাই। আৰু গোটেই ভাৰতৰ ভিতৰত 55% চাহ খেতি আৰু গোটেই পৃথিৱীৰ ভিতৰত 16% চাহ খেতি আমাৰ এই অসমখনে উৎপাদন কৰে। বাপৰে বাপ, আজি শুনি একদম আচৰিত, মানে কিবা কি ক'ম আৰু মই। আৰু আপোনালোকে সকলোৱে আমাৰ অসমখনকলৈ গৌৰৱ কৰকহে। সেই ৰাইজ, আৰু আপোনালোকে গম পায়নে এই গছডালে আমাক কিমান বছৰলৈকে পাত দি থাকিব পাৰিব, মানে চাহ উৎপাদন কৰি থাকিব পাৰিব। এই গছডালে মানে দাদা এজনৰ কথা হৈছে, মানে মই আহত লগ পাইছিলোঁ, তো তেওঁ সুধিলোঁ, তেখেতেই ক'লে যে এই গছডালে আপোনালোকৰ 90 বছৰলৈকে আমাক পাত দি থাকিব পাৰিব। কি আচলতে এজন মানুহে বোধহয় ইমান দিনলৈকে বাচি নাথাকে নেকি। আৰু এই গছডাল আপোনালোকৰ ৰোৱাৰ দুটা পদ্ধতি আছে। আপোনালোকে কাটিং পুলি থ্ৰু দিও মানে দ্বাৰাও আপোনালোকে ৰুব পাৰিব, আৰু আপোনালোকে গুটিৰ দ্বাৰাও মানে ৰুব পাৰিব। এই গছডালে যিটো এটা গুটি দিয়ে, মানে ডাঙৰ হ'লে অলপমান ডাঙৰ হয় ন, আমি ছিঙি থাকোঁ কাৰণেহে এই মানে গছডালে সৰু মানে বাউণ্ডা হৈ থাকে। কিন্তু যদি আমি পাত নিচিঙো ইয়াৰে, তো বম ডাঙৰ হৈ যাব, একদম আহত আম কাঠলে বহুত কিবা কিবি বম ডাঙৰ হৈ যাব। আৰু আপোনালোকে এই যে পাতবোৰ দেখা পাই আছে, এই পাতবোৰ প্ৰায় 5 দিনৰ মূৰে ছিঙিব পাৰি, কাৰণ এটা ধুনীয়াকৈ কলি এটা গাজি উঠিবলৈ প্ৰায় 5 দিন সময় লাগিয়ে যায়। এই পাতবোৰ ছিঙাৰ এটা নিয়ম আছে, কিন্তু আপোনালোকে যেনেকৈ তেনেকৈ ছিঙিব নোৱাৰিব। চাওক মই এতিয়া আপোনালোকে দেখুৱাই আছোঁ। ইয়াতে যে এই ছাইডত এই বম পাতবোৰ দেখি আছে ন আপোনালোকে, এই পাতবোৰৰ কিন্তু একো কাম নাই। এইবোৰ মানে এনেই মানে প্ৰটেকশ্যন দি আছে এই গছডালক। আচলতে এই ওপৰৰ এটি কলি দুটি পাত, মানে এই এটি কলি আৰু এই দুটি পাত, এইটোহে আপোনালোকে ছিঙিব লাগিব। আৰু এইটোৰ পৰাহে মানে চাহ উৎপাদন হয়। বাকী এই যে বম পাতবোৰ, এইবোৰ এনেই কোনো কামত নাই। এটি কলি দুটি পাত, বম মজা ডাইলগে, এটি কলি দুটি পাত। আৰু এই পাতবোৰ ধুনীয়াকৈ বটলোৱাৰ পিছত ফেক্টৰীত দি দিয়া হয়, যাতে আমি চাহ খাব পাৰোঁ। আৰু তাৰপিছত এই পাতবোৰক এইটো মেচিনত দিয়া হয়। এইটো এটা বম ডাঙৰ মিক্সি কিবা হয় আৰু। তো এইটো দিয়াৰ পিছত পূৰা পিচি দিয়ে। এইটোত পিচাৰ পিছত এটা কাটাৰ মেচিনত দিয়া হয়। ইয়াতে পাতবোৰ পূৰা কাটি পূৰা মিহি কৰি দিয়ে, একদম পূৰা মিলমিলা হ'ব লাগিব ন চাহ খাবৰ কাৰণে চাহপাতবোৰ। তাৰপিছত এইটো এটা মেচিনত দি পেলাই এইটোক আৰু কাটা হয়। কাটাৰ পিছত এই চাহবোৰক এখন চাঙলিত দি পেলাই মানে পূৰা জাৰি দিয়ে ন, মানে কিবা কিবি থাকিলে তল ওলাই যাব। তাৰপিছত চাহবোৰক ৰ'দত শুকাব দিয়ে 10-12 ঘণ্টা। তাৰপিছত সেয়ে আৰু হৈ গ'ল আমাৰ কলা চাহ। আৰু এইটোৱে মানে আমি বজাৰত কিনো আৰু। এই ৰ'ব আৰু অলপমান জানিব লগা আছে কিবা, মানে ইমানো সহজ নহয় ন প্ৰচেছটো। আৰু এই যে সৰু চাহ গছবোৰৰ মাজে এই ডাঙৰ গছবোৰ যে আছে, এই গছবোৰে ইয়াতে যিবোৰ মানুহে চাহবোৰ বুটলে, সেই মানুহবোৰক এই প্ৰকাণ্ড ৰ'দৰ পৰা মানে অলপমান চাহ দিবৰ কাৰণে এই গছবোৰ ৰোৱা থাকে। এই ৰাইজ, তো বৰ্তমান আপোনালোকক বম চাহ খেতি দেখুৱালোঁ। আৰু বৰ্তমান অলপমান শুই আছোঁ, মানে ভাগৰ লাগিছে বম। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'ত যিটো চাহ খেতি দেখিলে, সেইটোতো চাহ খেতি হয়ে, মানে চাহ গুৰি কৰা প্ৰচেছটো হয়। লগতে আৰু এটা পদ্ধতিত মানে চাহ উৎপাদন কৰা, সেইটো হ'ল অৰ্গেনিক চাহ খেতি। আৰু এই অৰ্গেনিক চাহ খেতিত কৰা চাহৰ দাম ন বম। বম মানে বম।
1 কিলোৰ দাম 5, 10, 15, 20, 30 লৈকে যাই পায় বিকজ মানে কাৰণ সেই চাহ খেতিৰ একদম নেচাৰেল ৱেট কৰে আৰু তাত একো মানে আপোনালোকৰ মানে কেমিকেল বা সাৰ তেনেকুৱা একো ব্যৱহাৰ নহয় গোবৰ দিব মানে সাৰৰ ঠাইত গোবৰ দিব আৰু মানে চাহপাতবোৰ মানে গুড়ি কৰা চিষ্টেমটো আপোনালোকৰ ঢেঁকীত বা উৰলত কৰিব আৰু সেই চাহৰ সোৱাদ বেলেগ হয় আমাৰ অসমখনে বম বম চাহ মানে চাহপাত উৎপাদন কৰে মানে বহুত পাৰ্চেণ্ট দিয়ে আৰু মানে পুৰা এছিয়াৰ অল অভাৰ এছিয়াৰ ভিতৰত তো আমি সেই চাহপাত আমি সংৰক্ষণ কৰিব লাগে আৰু সেই চাহক লৈ কেনে আমি গৌৰৱ কৰিব লাগে তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট ঘৰত যাম আৰু ঘৰত যাই কি কৰিম ডাইৰেক্ট চাহ খাম তো চাহে মেইন আৰু তো এয়াই আছিল আমাৰ অসমৰ চাহখেতি আৰু এই যে ট্ৰেক্টৰখন আহি আছে এইখনতে মানে যিবোৰ চাহপাত বুটলে ইয়াৰে মানুহবোৰে এইখন ট্ৰেক্টৰেৰে সেইবোৰক মানে ফেক্টৰীত লৈ যোৱা হয় আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যোনে যোনে নতুন হয় সিহঁতে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক আৰু চাহপ্ৰেমী ৰাইজবোৰে শ্বেয়াৰ এটা কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो